প্ৰেমৰ দিৱস কেওফালে দেখোঁ উখল মাখল আহিল হেনো প্ৰেমৰ দিৱস হৰি হৰি কিনো নোহোৱা নোপোজা ঘটনাবোৰ হ'ল প্ৰেমৰ দৰে স্বৰ্গীয় অনুভূতিক নিৰ্দিষ্ট এটা দিনৰ শিকলিৰে বন্ধা হ'ল এৰা প্ৰেম মানে প্ৰেমেই হয়তো প্ৰেম মানেতো প্ৰেমেই কিন্তু যি প্ৰেমৰ বাবে এটা নিৰ্দিষ্ট দিন নিৰ্ধাৰিত হ'ব তাক স্বৰ্গীয় আখ্যা কেনেকৈনো দিব প্ৰেমৰ নিৰ্মলতা স্বচ্ছতা পবিত্ৰতা কেনেকৈনো মাথো এটা দিনৰ বান্ধোনত বান্ধ খাব এনেকুৱা নেকি বাৰু আমি আজি মান অভিমান খং ৰাগ অসূয়া অপ্ৰীতিৰ পৰা আঁতৰি থাকিম দেই কেৱল মৰম মৰম আৰু মৰম উজাৰি দিম আজি আমাৰ ভালপোৱাবোৰ কলনি বাকোৱা শুক্ৰেশ্বৰ পাৰ্ক উমানন্দ আজি কি লাগিব কোৱা না মোবাইল ঘড়ী আৰু দিনটোৰ শেষত ঘৰলৈ উভতাৰ পৰত কৰাটো কৰোবাৰ আজিহে বগা কামিজটো পিন্ধি আহিব পাৰিলা এতিয়া কামিজৰ বুকুত তকৈ জিলিকি থকা ৰঙা দাগটো কিহেৰে মচিবা কিবা যেন আটাইবোৰ কৃত্ৰিমতাৰ প্ৰলেপনা তুমি মোক অকৃত্ৰিম মৰম দিয়া না নিভাজ ভালপোৱাৰে মোক ঐশ্বৰ্যশালী কৰি তোলা না প্ৰতিটো দিনেই চোন আমাৰ বাবে প্ৰেমৰ দিন মোক বুজি উঠা মই তোমাক বুজি উঠিছোঁ চুই চাব নোৱাৰা তোলাচনীত জুখিব নোৱাৰা ভালপোৱাবোৰ দুয়োকে দিওঁ আহা প্ৰতিদিন প্ৰতিপল আমি উদযাপন কৰোঁ আহা প্ৰেমৰ দিৱস কোনো পাৰ্ক বা ৰেষ্টুৰাঁত বহি আমি পাৰ্থিৱ বস্তুৰ দিয়া লোৱা নকৰোঁ দিয়া আহা না আমাৰ মনত সজা প্ৰেমৰ জুপুৰিটোতেই আমাৰ মৰমবোৰ ভগাই পিতাই লওঁ প্ৰতিদিন প্ৰতিক্ষণ আৰু এটা কথা সেই যে ভগত সিং ৰাজগুৰু আৰু সুখদেৱ সেই যে দুৰ্দান্ত প্ৰেমিক তিনিজন দেশক ভাল পোৱাৰ বাবে যে লাহোৰত 14 ফেব্ৰুৱাৰীৰ দিনটোতে ফাঁচীৰ আদেশ শুনোৱা হৈছিল মনত পৰিছেনে মোৰ দেশৰ তৰুণ তৰুণীসকল আগতে মনত পৰা নাছিল কাবৌ কৰিছোঁ অন্ততঃ এবাৰ এই দিনটোতে এই অমৰ শ্বহীদক মনত পেলাবা তেওঁলোকৰ প্ৰেমেই আছিল প্ৰেমৰ বাবে তেওঁলোকে জীৱন যজ্ঞত প্ৰাণ আহুতিও দিছিল কিন্তু ক'তো মচিব নোৱাৰা দাগ লাগিব দিয়া নাছিল একো দিয়া লোৱাৰে পৰিপূৰ্ণ নাছিল তেওঁলোকৰ জীৱন মাথো নিস্বাৰ্থভাৱে ভাল পাইছিল দেশক যদি প্ৰেমত ভূমণ্ডল ঘূৰে প্ৰেমত শতদল ফুলে তেন্তে প্ৰেমৰ বাবে সুকীয়া দিৱসৰ আছে জানো প্ৰয়োজন তাতোকৈ অমৰ শ্বহীদৰ নামত একাজলি শ্ৰদ্ধাঞ্জলিৰ কিয়নো নকৰা আয়োজন হে মোৰ দেশৰ তৰুণ তৰুণীসকল কিয়নো নকৰা আয়োজন